অকমান ৰখি দিব নোৱাৰা নে তই? মোৰ ইমান দেৰি হৈছে, মই তোমালৈ প্ৰাৰ্থনা কৰালৈ ৰখিব নোৱাৰো দেই। যা তই ভাত নোখোৱাকে যা স্কুললৈ, এতিয়াহে পেটৰ বিষত দুদিন তিনিদিন স্কুল ক্ষতি কৰিব পাৰিবি, তোৰ বাহানা বাজিহে সেইবোৰ। অ' দাদা মায়ে মোক ভাতকেইটা দিবই নোৱাৰিলে, মই সেই স্কুলত কিবা এটা খাবলৈ পইচা এটা দিয়া আকৌ। আইও মায়ে তোক ভাত দিবই পৰা নাই নি ইমান দেৰিলৈকে? 5 টকা এটাকে ল, দোকানৰ মিঠাই খাবি ল। অ' দেউতা 5 টকাত নো আজিকালি কিবা পায় নে বাৰু? 10 টকা এটা দিয়াচোন। হেৰা এই পইচা নিদিবা দেই, এই একদম বেয়া হৈ গৈছে। তাই যোৱাবাৰ পৰীক্ষাত ফেইল কৰিছে, তাই আধা ঘণ্টা সময় তাই ৰখি দিব নোৱাৰে। তাই মাজনী আহিলে হবাই, মই ভাবিছিলো মা নোহোৱা আছে গতে মই পইচাটো লৈ স্কুল যাওঁ, মায়ে আহি পালেহি আৰু পইচা নাপাওঁ আৰু দেই। নাযাওঁ কেলে স্কুল, যাওঁ যদি এতিয়া যা। আইও তাই চাকিখন লৈয়ে জীয়েকক গালিয়ে পাই আছে। ভাতকেইটা খালে দিবলৈ খবৰ নহল, পইচা এটা বিচাৰিছিলে তাই, কাকো নিদিলি তই। ছোৱালীয়ে পইচা বিচাৰিলে পাই, তোমাৰ কাৰণে ছোৱালীজনী বেয়া হ'ল। বলটো দিয়া আকৌ, ৰখি আছে যে। বলটো সঁচাকে দিনে ধৰিবা আকৌ তুমি দেই। দিছো আইও তহঁতি স্কুলৰ ৰুমত নোসোমাকে বহুত ধুনীয়াকে বাহিৰত কথা পাতি খেলি আছ যে বাবা। নেখেলি কিবা অকল পঢ়িয়ে থাকিলে হ'বনে? আইও কণভনী তৌৱা লগতে খেলি ভাল লাগিব। হৈ হেনচপ তহঁতি কোনো লগত নাযাবি, এতিয়া তহঁতক গুলি মাৰি দিম মই। বলটো ৰাখলে উগ্ৰপন্থী আছে দেখিছ নাই? ঐ বন্দী, আজিৰ পৰা তই আমাৰ হাতত বন্দী হৈ গলি। মই আপোনালোক কি কৰিছো, মোক আপোনালোকে ধৰি দিছে যে। ঐ তহঁতি অকণ নিহিলিবি, হিলিলে গুলি মাৰি দিম মই। তাইক লৈ গলি নে? সোনকালে যা, নহ'লে তোক মই পিছত বজাই আছো আকৌ, কৈ দিলো মই। গৈ আছো ছাৰ, মই তাইক বলে পোৱা নাই, বহুত ৱেট আছে ছাৰ, তথাপি লৈ গৈছো কেকু জেকুকে। ঐ এক যে নিলো, 2 লাখ টকা নিদিয়ালৈকে ঘূৰাই কেতিয়াও নাপায়, সেইটো কৈ দিবি হ'লে সিহঁতৰ ঘৰৰ মানুহক। ক'পা আহিলে বাৰু উগ্ৰপন্থীকেইটা? তাইকহে ধৰি নিব পাৰিলে, মোক নিয়া হ'লে হয়। সেইবোৰ বাদ দিয়া, এতিয়া কণভনীক কি বুলি কবা তুমি সেইটো বাকবাচোন বাৰু। বৰমা ঘৰত আছে নে? সেই কণভনী কথাকে ক'বলৈ আহিছো বৰমা। কি হ'ল জলদি নকওঁ কেলে? কণভনী উগ্ৰপন্থীয়ে ধৰি লৈ গ'ল। কি কলি তই? মাথাটো ঘূৰাইছে কণভনী, তই কলৈ গলি? ধৰ বৰমা, এটা পৰিব। ধৰ বৰমাক। হেৰা তোমাক কি হৈছে? তুমি এনেকে কিয় পৰি গলা তুমি? কি ক'ব বৰ্তা, আমাৰ গাতে দুখ আছে, আমি কণভনী কথা কোৱাৰ কাৰণে বৰমা পৰি গ'ল আৰু। আমাৰ কণভনী ধৰক কি হ'ল বোপাই? কি কলি আইজনী? কণভনীক যে ধৰি লৈ গ'ল, তুমি কেনেকে গম পালি? 2 লাখ টকা মই ক'ৰ পৰা পাওঁ? মই ইমান ডাঙৰ চাকৰি নকৰোঁ নহয়, সৰু সুৰা যেন তেনে কাম কৰি আছো, মই 2 লাখ টকা ক'ৰ পৰা পাওঁ বাৰু? মই পইচাই মাথা মাৰো নে তোকে চাওঁ, মই উপায় পোৱা নাই, কি হ'ব? ঠিক আছে দেই, আমি হ'লে গৈ থাকো, আপোনালোকে যোগাৰ কৰক আৰু পইচা পাতি। তুমি তোমাৰ খেয়াল ৰাখা দেই, মই অলপ পইচা বিচাৰি যাওঁ। বাইদেউ আপোনাৰ কি হৈছে? ইয়াত আহি ৰখি আছা যে, বোপালৈকে একো কোৱা নাই? ৰখি থাকিলে নহ'ব দেই, আমি কিন্তু বেলেগ কামত গুচি যাম, জলদি কওক। কি? তোৰ ভাগৰ ছোৱালীজনী 2 লাখ টকাৰ ডিমাণ্ড কৰিছে উগ্ৰপন্থী? তই চিন্তা নকৰিবি, আমি বিচাৰি দিম নহয়, খালি পকেটত কিবা এটা হ'লে লাগিব দেই, তেতিয়াহে কৰি দিওঁ আমি কামটো। তই টেনচন ল'ব নালাগে, তই ঘৰলৈ গৈ থাক। তই ভালকে ছোৱালীজনীক চাই থাকিবি, মই অলপ শুই আছো দেই। হয় ছাৰ, মই থাকোঁতে আপুনি চিন্তাই নকৰিব। কলাব বিচাৰিলে মই তাইক এই অস্ত্ৰপাত পেটতে ভৰাই দিম নহয়, তাইক ডাইৰেক্ট। চুপ থাক, কথা ক'বলৈ আহিছ, খাবলৈ পোৱা নাই। তোৰ লগতে ময়ো খাবলৈ পোৱা নাই। বেছি কথা কৈ নাথাকিবি, আমাৰ ছাৰ টোপনি গৈছে। দেখিছা নহয়, উঠিলে কিন্তু দিব আকৌ দেই, তোকো দিব লগতে মোকো দিব। মোক ইয়াৰ পৰা
ঐ তই ক'লে নুশুনো নি মা ৰাতিখন মায়ে ইয়াত আহি তোক বিচাৰিবহি পাৰিবনে ঐ তই শুই আছ নে তই চাই আছ চা আপুনি চিন্তাই নকৰিব মই একদম শুৱাই নাই আপুনি শুই লওক আৰামছে মই ইয়াক চাই আছো ইয়াত জংঘলৰ কাৰণে ধৰি থৈছে ৰ ইয়াক দিম ৰ অলপ ওচৰলৈ গৈ ল'লে হ'ব বৈ তাৰপিছত কোনো কথা নাহিলে নহ'লে এতিয়া মই ইয়াক গুলি মাৰি দিম পুলিচ দেখোন পুলিচে কোনে খবৰ দিলে কেনেকৈ গম পালে পুলিচে চা পুলিচ আহিলে নি তই এতিয়া দেখিছ তহঁতক মই অথনিৰ পৰা দেখি আছো ৰ তহঁতক আজি কি কৰিম চাই ল চা কি কৰিব উপায় নাই কাম নাইকিয়া হ'ল আজিকালি সেইকাৰণে মই উগ্ৰপতি বনিছো আপুনি কৈছে যদি মই ছোৱালীজনীক এৰি দিম মোক ক্ষমা কৰক ছাৰ আজিৰ পৰা নকওঁ এনেকুৱা কাম তই ডকাইত কৰি দিয়া তোক এৰি দিম তোক 3 বছৰলৈ জেলত দিম মই ছাৰ মই ভয় ধৰিছো আপোনাক ক্ষমা কৰক মই আজিৰ পৰা এনেকুৱা কাম নকৰো আৰু তোকে নিবলৈ আহিছো ইমান ৰাতিখন নোহোৱা নোপোজাকে তই ঘূৰি ফুৰিবি আৰু আমাক কষ্ট দিছ এনে মিছাকে হ'ব তাক আমি 3 বছৰলৈ জেলত দিলো কোনো চিন্তা কৰিব নালাগে আজিৰ পৰা মা তুমি ভালে আছা নে তোৰ চিন্তাতে বেছি মা শুকাই গলো দেখিছ নহয়